নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ নৰ লগত যোগ বিয়োগ আৰু পূৰণ কৰাৰ কিছুমান কৌশল। আহচোন আমি দেৰি নকৰোঁ, কিমান সহজ পদ্ধতিৰে আমি নৰ লগত যোগ কৰোঁ। তোমালোকৰ কিছুমানৰ কি হয় 9+7 9+7 7টা আঙুলি লাগে, এনেকৈ 9 10 11 12 13 14 15 16 এনে এই আঙুলি কোনোতে বহুত সময় যায়, বা কেতিয়াবা আঙুলি আমাৰ এনেকুৱা হৈ যায় আঙুলি হাতত নধৰাই 10টাতকৈ বেছি আঙুলি লগা হৈ যায়। এইটো সৰু ল'ৰা ছোৱালীৰ বিশেষকৈ বহুত ডাঙৰ সমস্যা, আৰু এই সমস্যা দূৰ কৰাৰ কাৰণে মই এটা নতুন কৌশল লৈ আহিছোঁ। আমি সময় নষ্ট নকৰোঁ, আৰু এতিয়া আমি কি সহজ কৌশলত আমি নৰ লগত অন্য সংখ্যা যোগ কৰি সহজতে উত্তৰ এটা উলিয়াব পাৰোঁ। আমি সকলোৱে জানো 9 লগত 1 যোগ কৰিলে 10 হয়। এইটো আৰু মই কৌশল দেখাবলগীয়া একো নাই। আমি কৌশল আৰম্ভ কৰিম 2ৰ পৰা। 2 3 4 5 6 7 8 9 10 এইবিলাকৰ পৰম মিত্ৰ আছে, 1ৰো পৰম মিত্ৰ আছে, 1ৰ পৰম মিত্ৰ 9। তাৰমানে 1ৰ লগত কি যোগ কৰিলে 10 হ'ব, 1ৰ লগত 9 যোগ কৰিলে 10 হয়। তেনেদৰে 2ৰ লগত কি যোগ কৰিলে 10 হ'ব, আমি জানো 2ৰ লগত 8 যোগ কৰিলে 10 হ'ব, 3ৰ লগত 7 4ৰ লগত 6 5ৰ লগত 5 6ৰ লগত 4 7ৰ লগত 3 8ৰ পৰম মিত্ৰ কি হ'ব 2, 9ৰ পৰম মিত্ৰ 1 হ'ব। এইখিনি আমি জানো পৰম মিত্ৰ। গতিকে আমি পৰম মিত্ৰৰ সহায়ত আমি সহজতে এতিয়া যোগখিনি কৰিম। ইয়াত কি হ'ব, 2ৰ 1 গ'লে কিমান 1, কাষত এটা 1 লিখি দিলোঁ, কমাই দিয়া 1টো ইয়াত লিখিলোঁ। 3ৰ 1 গ'ল কিমান 2, কমাই দিয়া 1টো ইয়াত লিখিলোঁ। 4ৰ 1 গ'ল 3, ইয়াত 1টো লিখি দিলোঁ। 5ৰ 1 গ'ল 4, ইয়াত 1টো লিখি দিলোঁ। 6ৰ 1 গ'ল 5, কমাই দিয়া 1টো ইয়াত লিখি দিলোঁ। 7ৰ 1 গ'ল 6, ইয়াত 1টো লিখি দিলোঁ। 8ৰ 1 গ'ল 7, ইয়াত 1টো লিখি দিলোঁ। 9ৰ 1 গ'ল 8, ইয়াত 1টো লিখি দিলোঁ। আমাৰ আঙুলি দৰকাৰেই নহ'ল এতিয়া, খালি যিটো 9ৰ লগত যিটো সংখ্যা যোগ কৰিবা সেই সংখ্যাটোৰ পৰা 1টো কমাই লিখিবা। 1টো কমাই লিখি 1ৰ স্থানত, আৰু যিটো 1টো কমাই দিলা সেই 1টো তুমি 10ৰ স্থানত লিখি দিলা। সেইটোৱে কৌশল। এতিয়া যিকোনো এটা তুমি আকৌ উদাহৰণ 7 লিখিলে 9ৰ লগত 7 যোগ কৰিলা, 7ৰ 1 কিমান, 7ৰ 1 কম 6, আৰু এই 1টো কমাই দিলা যে কাষত লিখিলা, হ'ল নহ'ল। এই হ'ল বুদ্ধি, এই বুদ্ধিৰ লগত আমি যোগ কৰিম। এতিয়া বিয়োগৰ ক্ষেত্ৰত কি কৰিম, বিয়োগৰ ক্ষেত্ৰত 9টাৰ পৰা 9টা গ'লেতো 0ই হ'ব, এইটো তোমালোকে জানা। 10টাৰ পৰা 9টা গ'লেও কি হ'ব 1 হ'ব, সেইটোও তোমালোকে জানা। এতিয়া 11টাৰ পৰা 9 গ'লে কি হ'ব, ইয়াৰ ক্ষেত্ৰত কি কৰিম, আগৰটোত আমি বিয়োগ কৰিছিলোঁ, এইবাৰ আমি যোগ কৰিম। 1ৰ লগত 1 যোগ কৰিলোঁ 2, বেলেগ একো নাই। 2ৰ লগত 1 যোগ কৰিলোঁ 3, 3ৰ লগত 1 যোগ কৰিলোঁ 4, 4ৰ লগত 1 যোগ কৰিলোঁ 5, 5ৰ লগত 1 যোগ কৰিলোঁ 6, 6ৰ লগত 1 যোগ কৰিলোঁ 7, 7ৰ লগত 1 যোগ কৰিলোঁ 8, 8ৰ লগত 1 যোগ কৰিলোঁ 9। তাৰমানে চোৱাচোন কিমান সহজ উপায়। 11ৰ 9 গ'ল 2, 12ৰ 9 গ'লে 3, 13ৰ 9 গ'লে 4। আমাৰ কি হয় আগতে চিন টানিব লাগে, 14ৰ 9 গ'লে 14ডাল চিন টানিব 14ডাল 1 2 3 4 5 6 7 8 9 10 11 12 13 14, তাৰপিছত কিমান কাটিব লাগে 9ডাল 1 2 3 4 5 6 7 8 9ডাল কিমান থাকিল 1 2 3 4 5। কিমান ডাঙৰ সমস্যা, কেতিয়াবা চিন দিওঁতে ভুল হয়, আকৌ গণতে ভুল হয়, ডাঙৰ সমস্যা, ভুলেই ভুল। গতিকে আমি এইটো কি কৰিম, একো নাই, এইটো যি 4 আছে 4টোৰ লগত 1 বঢ়াই দিলোঁ 5। ঠিক তেনেকুৱা পূৰণৰ ক্ষেত্ৰত কি হ'ব আমি চাওঁ। পূৰণৰ ক্ষেত্ৰত আমি অলপ আকৌ বেলেগ টেকনিক খটাব লাগিব। 9ৰ লগত 1 পূৰণ কৰিলেতো 9 হ'ব, তোমালোকে জানা এইটো কথা। 2 পূৰণ কৰিলে কি হ'ব, লাগিলে নহয় গণ্ডগোল। কিছুমানে 9টা আঙুলিৰ লগত আকৌ 9টা আঙুলি যোগ কৰি দি 18 কৰে, এনেকৈতো নহ'ব ন। সৰু ল'ৰা ছোৱালীবিলাকে 3য় 4ৰ্থ আৰু 2য় শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে 9ৰ লগত 9 যোগ কৰিব লাগে, আঙুলি লাগে বহুতকেইটা, আঙুলি ভৰিৰ আঙুলি হাতৰ আঙুলি শেষ হৈ যায় কেতিয়াবা কাৰণে, নহয়। গতিকে তাৰ কাৰণে আমি এটা কাম কৰোঁ, 2ৰ পৰম মিত্ৰ কি, 2ৰ পৰম মিত্ৰ তাৰমানে 2ৰ পৰম মিত্ৰ অৰ্থাৎ 2ৰ লগত কি যোগ কৰিলে 10 হ'ব। 2ৰ লগত আমি জানো সকলোৱে 8 যোগ কৰিলে 10 হ'ব। গতিকে 2ৰ পৰম মিত্ৰ 8, লগতে আমি এইটোত 1 কমাই দিলোঁ, এইটো 2 আছে না, 2ৰ 1 গ'ল 1। 3ৰ পৰম মিত্ৰ কি 7, 3 আৰু 7 লগ হৈ 10 হ'ব নহয়, 3ৰ পৰম মিত্ৰ 7, 3ৰ 1 গ'ল কিমান 2,
4 পৰম মিত্ৰ 6, 4 1 গ'ল 3, 5 পৰম মিত্ৰ 5 হয়, 5 1 গ'ল 4, 6 পৰম মিত্ৰ 4, 6 1 গ'ল 5, 7 পৰম মিত্ৰ 6, 7 পৰম মিত্ৰ 6 নহয়, 7 পৰম মিত্ৰ 3 হয়, 7 1 গ'ল 6, 8 পৰম মিত্ৰ 2 আৰু 8 1 গ'ল 7, 9 পৰম মিত্ৰ কি এইয়া 1 আৰু 9 1 গ'ল 8। কিমান সহজ উপায়েৰে আমি নিয়তা যোগ বিয়োগ আৰু পূৰণ আমি কৰিব পাৰোঁ। মুখস্থ নাথাকিলেও আমাৰ কোনো কথা নাই, আমি খালি বুদ্ধিটো মনত ৰাখিলেই হ'ল। তোমালোকে দুবাৰমান প্ৰেক্টিছ কৰা আৰু বিশেষকৈ দ্বিতীয় তৃতীয় ল'ৰা ছোৱালীখিনি এইখিনি যদি প্ৰেক্টিছ ভালকৈ কৰে তেতিয়াহ'লে 9ৰ লগত যোগ বিয়োগ আৰু পূৰণ আৰু কোনো সমস্যাই নহ'ব আৰু লগালগ 5 ছেকেণ্ড 10 ছেকেণ্ডৰ ভিতৰতে এনচাৰ দিব পাৰিব। ইয়াৰ পিছত আমি আহিম 8ৰ লগত কেনেকৈ কৰিম। 8ৰ লগত কৰিব লাগিলে 8ৰ লগত যোগ বিয়োগ আৰু পূৰণ এইবাৰ কৰিম। ইয়াতো সহজ, 8ৰ লগত 1 যোগ কৰিলে 9 হয়, এইটো আৰু বিশেষ ভাবিবলগীয়া নহয়। বা 8ৰ লগত 2 যোগ কৰিলেও 10 হয়, এইটোও তোমালোকে বিশেষ ভাবিবলগীয়া নহয়, সকলোৱে জানা। 3 মানৰ পৰা আমাৰ সমস্যাটো আহি যায়। গতিকে আগতে আমি কি কৰিছিলোঁ, এই সংখ্যাটোৰ পৰা 1 কমাইছিলোঁ। এবাৰ 8টো 10 হ'বলৈ কিমান বাকী থাকিল? 2 থাকিল, 2 বাকী থাকিল 10 হ'বলৈ। গতিকে আমি প্ৰতিবাৰতে কি কৰিম, ইয়াৰ পৰা 2 দি মেনেজ কৰিম। এই 2টো চবৰে মেনেজ কৰিম। 2 2 গ'ল 0, 3 2 গ'ল 1, 4 2 গ'ল 2, 5 2 গ'ল 3, 6 2 গ'ল 4, 7 2 গ'ল 5, 8 2 গ'ল 6, 9 2 গ'ল 7, 10 2 গ'ল 8। যদি 8ৰ হয় 2, 9ৰ হ'লে 1, 7ৰ হ'লে 3 হ'ব, 6ৰ হ'লে 4 হ'ব, তেনেকৈ যাব। আৰু এইখন নহ'লেও হ'ব, কাৰণ 8ৰ 1 গ'লে 7 থাকে, 8ৰ 2 গ'লে 6 থাকে, এইখিনি চবৰে মুখে আছে আৰু এইখিনি মই কৈ নিদিওঁ। এইবাৰ আমি 8তকৈ ডাঙৰ সংখ্যাৰ পৰা 8 বিয়োগ কৰিম। ইয়াৰ এটা ধুনীয়া কৌশল আছে, চাই লোৱা। 9টাৰ পৰা 8 থাকিলেতো 1 হয় জানা, সেইকাৰণে লিখি থৈছোঁ। 10টাৰ পৰা 8 থাকিলেও 2 হয়, সেইটো তোমালোকে ইমান সহজতে জানা। 1ৰ পৰা 8 গ'লে তোমালোকৰ সৰুবিলাকৰ আঙুলিত দৰকাৰ হয় বা চিন্তা নিব লগা হয়। এতিয়া মই 11ৰ পৰা নিয়মটো কৈছোঁ। তো আমাৰ কি আছিল, যোগ কৰোঁতে 2টো বিয়োগ কৰিছিলোঁ। বিয়োগৰ ক্ষেত্ৰত কি কৰিম, এই 2টো 10 হ'বলৈ এটা 2 লাগিব নহয়, এই 2টো এবাৰ কি কৰিম, যোগ কৰি যাম। সেই একক হ'ল, যোগত বিয়োগ কৰিম, বিয়োগত যোগ কৰি দিম। 1ৰ লগত 2 যোগ কৰিলোঁ 3 হ'ল, 2ৰ লগত 2 যোগ কৰিলোঁ 4 হ'ল, 3ৰ লগত 2 যোগ কৰিলোঁ 5 হ'ল, 4ৰ লগত 2 যোগ কৰিলোঁ 6 হ'ল, 5ৰ লগত 2 যোগ কৰিলোঁ 7 হ'ল, 6ৰ লগত 2টো যোগ কৰিলোঁ 8 হ'ল, 7ৰ লগত 2 যোগ কৰিলোঁ 9 হ'ল, আৰু 8ৰ লগত 2 যোগ কৰিলোঁ 10 হ'ল। এইবাৰ আমি আহিছোঁ 8ৰ লগত কেনেকৈ পূৰণ কৰিম। 8ৰ লগত কি যোগ কৰিলে 10 হ'ব, নিশ্চয়কৈ 2, এই 2টো মই লিখি থৈছোঁ, নিশ্চয়কৈ 2 হ'ব। এই 2টোৰে আমি আৰম্ভ কৰিম। তো কি কৰিম, এইটোতো আমাৰ চিন্তা কৰিব লগা নাই, 2 গুণ 2, 8 গুণ 8, এইটো আমাৰ ভাবিব লগা নাই, এইটো নকওঁ আৰু। এইটোৰ পৰা আৰম্ভ কৰিম। 2 পূৰণ 2, 4, 4ৰ পৰম মিত্ৰ হ'ব 6, আৰু ইয়াৰ পৰা 1 এটা কমাই দিম, 2ৰ 1 গ'ল 1, 16 হ'ল। 3 2 6, 6ৰ পৰম মিত্ৰ 4, 3ৰ 1 গ'ল 2, 24 হ'ল, 8 3 24, 4 2 8, 8ৰ পৰম মিত্ৰ 2, আৰু 4ৰ পৰা 1 গ'ল 3, 5 2 10, 10ৰ পৰম মিত্ৰ 0, 5ৰ 1 গ'ল 4, 2 পূৰণ 6 12, 12 এটা 10তকৈ ডাঙৰ হ'ল নহয়, এইটোৰ অলপ নিয়মটো বেলেগ হ'ব। 2টোৰ পৰম মিত্ৰ কি হ'ব, 8 হ'ল। যেতিয়া আমাৰ পূৰণ ফলটো 10তকৈ ডাঙৰ হয়, তেতিয়া আমি এই সংখ্যাটোৰ পৰা 2 বিয়োগ কৰিম। আগতে 5লৈকে আমি 1 1 বিয়োগ কৰিছিলোঁ চবৰ ক্ষেত্ৰত,
এইবাৰ আমি 2 বিয়োগ কৰিম। তো 6 2 যদি মাইনাছ কৰোঁ আমাৰ 4 হ'ব। 7 দুগুণ 14, 14 হ'লে 4 পৰা মিটাৰ কিমান হ'ল? 6 হ'ল। 7ৰ পৰা 2 বিয়োগ কৰিব লাগিব, তেতিয়া আমাৰ এইটো পাম 5। 8 দুগুণ 16, 6 একৰ ঘৰত 6, 6 পৰম মিটাৰ হ'ব 4। আৰু 8ৰ পৰা 2 বিয়োগ কৰিলে পাম আমি 6। 9 দুগুণ 18, 8 একৰ ঘৰত 8ৰ 1 কি হ'ব? পৰম মিটাৰটো তোমাৰ হ'ব 2, আৰু 9ৰ পৰা 2 গ'ল 7। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আমাৰ 8 আৰু 9ৰ লগত যোগ, বিয়োগ আৰু পূৰণ কিমান সহজতে কৰিব পাৰোঁ ইয়াৰ কৌশলতা দেখুৱালোঁ। বিশেষকৈ দ্বিতীয়, তৃতীয়, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে বেছি উপকৃত হ'ব বুলি ভাবি তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। কিন্তু কিছুমান ডাঙৰ ছাত্ৰ ছাত্ৰীয়েও নিয়ত মুখস্থ নাৰাখে, তেওঁলোকৰ কাৰণেও এইখিনি কামত আহিব বুলি ভাবি সকলোৰে কাৰণে মই এই ভিডিঅ'টো আজিৰ কাৰণে মই তোমালোকলৈ আগবঢ়াইছোঁ। যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে আমাৰ যি চেনেল জ্ঞানম এডুকেশ্যন, এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। তেতিয়াহ'লে মই আকৌ তোমালোকৰ বাবে নতুন নতুন ভিডিঅ' মই আনিব পাৰিম আৰু মনত উৎসাহ পাম। সেয়েহে সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।